ফ্ৰেণ্ডছ, মই গীতিকা চুইকিয়া চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই থ'ব যদি মই দিয়া ভিডিঅ'বিলাক ন'টিফিকেশ্যন পোনপ্ৰথমে পাব বিচাৰে। এতিয়া আমাৰ ব্লগটো ছোৱালী দিনৰে এযোৰ পুৰণা চুইজাৰ উলিয়াই লৈছোঁ পিন্ধিবলৈ। পিন্ধিলোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন মোক। আজি মই যাওঁ বেলতলা বজাৰলৈ। এই আগৰটোৰ ভিতৰত দেখাইছিলোঁ এইডোখৰতে বজাৰ বহে বুলি, আৰু আজি মই বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ। আমি বজাৰত যাই আছোঁ, বেলতলা বজাৰত বজাৰ কৰিব কাৰণে মনা লৈছে। আজি ঠিকছে চব্জি লৈ আনিম। এতিয়া ময়ো ওলাইছোঁ। আজিলৈকে তেনেকৈ বজাৰ কৰি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম বজাৰ কৰোঁ। তেনেকৈ কৰি চাওঁচোন। ছোৱালী বাপেকৰ লগত আছে, শুই আছে। সেই চেগতে বজাৰ মই চায়ো আহোঁ, আপোনালোককো দেখাওঁ আৰু বজাৰো কৰোঁগৈ। দেখা এইখিনি ইমান ভাল লাগিছে, ফুলখিনি ন ইমান ধুনীয়া লাগিছে। চাই যাওকচোন। আমি ভিতৰৰ ৰাস্তা এটা দি আহিছোঁ। মইতো চিনি নাপাওঁৱেই বাৰু, কিন্তু মোৰ লগত অহাগৰাকীৰ লগত আহি আছোঁ আৰু ভিতৰৰ ৰাস্তা দি। ফুলবোৰ দেখি ভাল লাগিছে। এনেকৈ ফুলি থাকিলে পাইছোঁহি আৰু এইফালৰ পৰা অলপ দেখিছোঁ, আপোনালোককো দেখাওঁ ৰ'ব। বাবা হৈ গৈছোঁ মোক জলকীয়া দিব। পতি হয় চুঙাত যে আছে। লৈ ল'বা এতিয়া আৰু বাঢ়ি। এয়া পাণ কেঁকুৰা কেনেকৈ দিছে? বজাৰ কৰি হৈছেগৈ আৰু পুৰা বজাৰ কৰি লৈ আহি আছোঁ। এবেগ কৰিলোঁ বজাৰ। কিনো কৰিলোঁ বজাৰ ঘৰত গৈ দেখাম ৰ'ব। হাঁহি পুৰা এবেগ কৰিছে এফালেও। দাংবা পৰা নাই সঁচাকৈ গৰম পৰিছে। ৰ'দটো নাই যদিও গৰমটো আছে আকৌ। আমাৰ বা ছোৱালী উঠি কি বা কৰি আছে ঘৰত, তাকেহে আৰু এতিয়া গৈ আছোঁ আৰু ঘৰলৈ। গৈছিলোঁ বেলেগ ফালেদি, আহিছোঁ বেলেগ ফালেৰে। এপাক ঘূৰি আহিলোঁ বজাৰখন, আৰু আহি পাইছোঁহি আৰু ৰুম। একদম গৰম লাগি গৈছেগৈ, পিয়াহ লাগিছে, গৰম লাগিছে, আৰু এইফালে হাতৰ বিষ উঠি গৈছে বজাৰলৈ। দাঙিবই পৰা নাই একদম, ইমানেই বজাৰ কৰিছোঁ আজি। এনেই কৈছোঁ। পাই গ'লোহি ঘৰ আহি গৈছোঁহি আৰু বজাৰৰ পৰা সেয়া আমাৰ ৰাইজে তলা খুলিছে। শুইয়ে আছে, ভালেই আছে, শুই আছে। এতিয়া দেখাওঁ ৰ'ব কি আনিছোঁ। এইখিনি বজাৰ মই অনা। গা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া খাম চাহ। দেউতাৰ লগত আঠিলা, গমেই নাপায়, শুইয়ে থাকিলে। শুই থাকোঁতে আহি পালোঁ। এবাৰ উঠিছিলে বোলে, আকৌ শুৱাই থৈ দিলে বাপেকে। খেলি থাকা দেই, মই ঠাক খাই লওঁ দেই। চাহ খাই লওঁ আৰু এতিয়া পূৰা একাপকৈ লৈছোঁ আৰু চাহ খাবলৈ। এতিয়া 7টা বাজিছে। অকণমান বোলো যোগাৰ কৰি থৈ দিওঁ, লাহেকৈ বনামহি। কাৰণ অলপ দেৰিৰ পিছত ছোৱালীও আমনি কৰিব শুবৰ কাৰণে। যোগাৰ কৰিবলৈ আহিছোঁ। কিনো যোগাৰ কৰোঁ দেখাম বাৰু ৰ'ব। কি বা বনাওঁ আজি তাকে ভাবোচোন। আজি বনাম ৰহৰ দাইল। ৰহৰ দাইলখিনি ধুই ল'লোঁ, কুকাৰত চিটি মৰাই ল'ম, তেতিয়া পটককৈ হ'ব।
একেবাৰে হালধিটো লগতে দিয়ে দিওঁ নিমখো দি দিছোঁ আৰু বনাম ৰঙালাও দিছোঁ নহয় ৰঙালাও ভাজি বনাম সৰু আলু দি সৰু আলু ইয়াত তিয়াই থৈছোঁ ৰঙালাওখিনিতে কাটি লওঁ এয়া ৰঙালাও ভাজিম ৰঙালাও তাতে কেঁচা জলকীয়া এটা কাটি লৈছোঁ আৰু এয়া সৰু আলু ফালি ফালি লৈছোঁ আৰু এয়া নিচিনাই পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা লৈছোঁ তেল গৰম হ'ল শুকান জলকীয়া পাঁচফোৰণখিনি দি দিছোঁ তাৰপিছত ইয়াত দি দিম এতিয়া মই আলুখিনি মই এতিয়া নিমখ দিম নিমখটো সোৱাদ অনুসৰি দি দিছোঁ আৰু হালধিও দি লৈছোঁ আলুখিনি ভাজি লৈছোঁ তেতিয়া ৰঙালাওটো পটককৈ সিজে ন সেইকাৰণে আলুখিনি ভাজি লৈছোঁ যাতে ৰঙালাওখিনি ভাঙি নাযায় ৰঙালাওখিনি ভাঙি গ'লে মই পিছে বৰ এটা ভাল নাপাওঁ সেইকাৰণে মই আলুখিনিকে আগে ভাজি লওঁ দেখাই যাম আৰু আলুখিনি ভাজি হ'লেহে ৰঙালাওখিনি দিম মই এয়া আলুখিনি আধা সিজিছে আৰু এতিয়া মই দি দিম এই ৰঙালাওখিনি যিখিনি কাটি লৈছিলোঁ ভাজি বনাই হৈ গ'ল এতিয়া ৰহৰ দাইলখিনি বনাওঁ এয়া পিঁয়াজ কাটি লৈছোঁ বিলাহী জলকীয়া এয়া নহৰু কাটি লৈছোঁ টুকুৰা টুকুৰিকৈ আৰু আদা আৰু ইয়াত ধনিয়া এইখিনি দি পেলাই এতিয়া ৰহৰ দাইলখিনি তেল মাৰি লওঁ এয়া তেলত প্ৰথমতে দিলোঁ পিঁয়াজখিনি তাৰপিছত বিলাহী আৰু জলকীয়া আদা নহৰু দি পেলাই মই ভালদৰে ভাজি ল'ম এয়া ইয়াত ৰহৰ দাইলখিনি দি দিলোঁ এইখিনি অলপমান ভাজি ল'ম 1 মিনিটমান সময় এনেকৈ মিক্স কৰি ল'ম আৰু এতিয়া ইয়াত মই পানী ঢালি দিম অলপমান এয়া দিছোঁ মান ধনিয়া এয়া আমাৰ আজি ৰাতিৰ খানা দাইল ভাজি ৰুটি খাই ল'ম আজিলৈ গুড নাইট দেই অহা কাইলৈ আকৌ নতুনকৈ ভিডিঅ' লৈ আহিম কৈ দিয়া আজিলৈ গুড নাইট মাম মাম কৈ দিয়া মাম মাম কৈ দিয়া নোকোৱা নোকোৱা আমাৰ ভিডিঅ'বোৰ চাব দেই কোৱা কৈ দিয়া লাইক কমেণ্ট কৰিব দেই কৈ দিয়া হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং আজি সোমবাৰ যিহেতু পূজা পাইছেহি তাকে ভাবিছোঁ অকণমান চাফ চিকুণ কৰোঁ ঘৰটো মকৰা জাল হৈছে ঘৰত বহুদিন মানুহ নাছিলোঁ যে আমি ঘৰলৈ গৈছিলোঁ সেইকাৰণে মকৰা জালো হৈছে ভাবিছোঁ আজি মকৰা জাল চাফা কৰোঁ এটা এটা ৰুমকৈ কৰিম বোলো তাকে ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি পানী খাই কামত ধৰিছোঁ আৰু এয়া মকৰা জাল চাফা কৰিবলৈ ৰেডি হৈছোঁ মকৰা জাল চাফা কৰি লওঁ আৰু আজিনো দিনটোত কি কৰোঁ দেখাম বাৰু সকলোখিনি
চাই যাব ভিডিঅ'টো যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰিব দেই চাকি বন্তি জ্বলাই হৈ গ'ল গা ধুই চাকি বন্তি জ্বলাই ল'লোঁ তাৰপিছত এতিয়া মই ৱেইটটো জোখোঁ মই কৈছিলোঁ যে যেতিয়া জোখাবলৈ গৈছিলোঁ তাৰ আগত মোৰ ৱেইটটো 60.30 আছিলে এতিয়ানো কিমান হৈছে চাওঁচোন আহি পেলাই ময়ো ৱেইট জুখিবলৈ হোৱাই নাই এতিয়া ৱেইটটো জুখি লওঁ আৰু আপোনালোককো দেখাওঁ ৱেইটটো 60.83 হ'ল দেখিলে বেছি হৈ অহা নাই ঠিকে আছে অকণমান বাঢ়িলোঁ আৰু 30 আছিলোঁতো এইখিনি বাঢ়িলোঁ এইখিনি কমাব লাগিব আৰু তাকে আৰু এতিয়া বনাওঁ ব্ৰেকফাষ্ট বনাওঁ ছোৱালীও উঠিছে কি ৰাতিপুৱা ৰাতিপুৱা কিহৰ কান্দোন ইমান হে কিহৰ কান্দোন গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং আহিবা আহা 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 আয়ো পেটে ডাঙৰ ডাঙৰ দিছে আয়ো 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 মই নোৱাৰিছোঁ দাঙিবলৈ অঁ আহা ৱা 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 নোৱাৰিছে নোৱাৰিছে এয়া আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি সৰু আলু ভাজি আৰু ৰুটি বাই বাই বাবাই দিতে বাবাই দিতে বাই এয়া দিনৰ ভাত চালাড দাংগুটি ভাজি লাই শাক দাইল আৰু টেঙা মৰা দি মাছৰ জোল বনাইছোঁ এয়া যিহেতু খুব গৰম আজি দিনত ভাত পানী খাই বৈ শুলোঁ দুইজনী শুলোঁ অলপ দেৰি আগত শুই উঠিছোঁহে শুই উঠি এইকো মুখ চুখ ধুৱাই দিলোঁ ময়ো মুখ ধুই ল'লোঁ আৰু এতিয়া যাওঁ ৰুমৰ পৰা ওলাই যাওঁ বাহিৰত কিনো হৈ আছেগৈ চাওঁগৈ দেখিছেনে এয়া চকীত একদম কাপোৰ হৈ গৈছে জাপিবলৈ ধুই ধুই থৈ দিয়া জাপিবলৈ হোৱাই নাই সময় ঠিক আছে মই সামগ্ৰী থ'লোগৈ দিয়া সামগ্ৰী থ'লোগৈ দিয়া আহিতে মাৰি দিয়া এয়া আমাৰ ছোৱালীৰ গিফ্ট এইখন চাইকেল নে বাইক কিবা বুলি কয় আৰু মই পলিথিনখন গুচাই পাছত দেখাম বাৰু এতিয়া এনে দেখাই দিছোঁ বুৱা বাইক চলাইতে কি হৈছে বুৱা এখনতেহে চলাই হৈ গ'ল দেই এইখন আমি এতিয়া থৈ দিম দেই ডাঙৰ হ'লে চলাবা এইখন আমাৰ পপল চাইকেলখন আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ